নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। কৃষক মৰ্চাৰ প্ৰথম কাৰ্যকৰী সভা শুকুৰবাৰে দুপৰীয়া কাৰ্বি আংলঙৰ সাহিত্যশাখিত পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। কৃষক মৰ্চাৰ প্ৰথম কাৰ্যকৰী সভা শুকুৰবাৰে দুপৰীয়া কাৰ্বি আংলং সাহিত্যশাখিত পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। এই সভাত মহামায়া কৃষক মৰ্চাৰ সভাপতি ৰবীন তেনন, প্ৰাক্তন IAS লংকি ফাংচো উপস্থিত থকাৰ উপৰিও কৃষক মৰ্চাৰ সম্পাদক হাৰসিং ৰংপি, আহ্বায়ক জিতেন কাথাৰ, সহ আহ্বায়ক হাৰসিং তেৰাং, মহামায়া মণ্ডলৰ সভাপতি পূৰ্ণ ইংটি আৰু মহামায়া মহিলা মৰ্চাৰ সভাপতি মানাই ইংটিপিৰ লগতে সৰ্বাধিক বিজেপি কৰ্মীও উপস্থিত থাকে। পাৰখোৱাৰ পৰা আনন্দৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। পশ্চিম কাৰ্বি আংলঙৰ জেংখা ৰাজহুৱা খেলপথাৰত জেংখা স্পৰ্ট এছ'চিয়েশ্যনৰ সজনত দৰসিং তেৰাং সোঁৱৰণী ইণ্টাৰলীগ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। শুকুৰবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত 2-1 গলৰ ব্যৱধানত LTMC ফুটবল ক্লাবে জয়লাভ কৰে। পশ্চিম কাৰ্বি আংলঙৰ জেংখা ৰাজহুৱা খেলপথাৰত জেংখা স্পৰ্ট এছ'চিয়েশ্যনৰ সৌজন্য দৰসিং তেৰাং সোঁৱৰণী ইণ্টাৰলীগ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। শুকুৰবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত 2-1 গলৰ ব্যৱধানত LTMC ফুটবল ক্লাবে জয়লাভ কৰে। এই প্ৰতিযোগিতাত 7 নং কপিলি পৰিষদীয় সমষ্টিৰ VDCৰ চেয়াৰমেন বাবুৰাম ৰংফাৰ, 8 নং হামৰেন পৰিষদীয় সমষ্টিৰ VDCৰ চেয়াৰমেন চাৰসিং ফাংছো, প্ৰাক্তন VDCৰ চেয়াৰমেন হনসিং তেৰাঙৰ লগতে PVM ইংলিছ স্কুলৰ প্ৰধান অধ্যাপক সচেং তেৰাং উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। আনপিনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কাৰ্বি আংলঙৰ হাঞ্জালাংছ খেলপথাৰত উপস্থিত হৈ অঞ্চলটোৰ কেইবাঠাইতো আধাৰশিলা স্থাপন কৰাৰ লগতে নৱগৃহৰ শুভ উদ্বোধন কৰি দুপৰীয়া প্ৰায় 2:05 বজাত বালিপথাৰৰ এক নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কাৰ্বি আংলঙৰ হাঞ্জালাংছ খেলপথাৰত উপস্থিত হৈ অঞ্চলটোৰ কেইবাঠাইতো আধাৰশিলা স্থাপন কৰাৰ লগতে নৱগৃহৰ শুভ উদ্বোধন কৰি দুপৰীয়া প্ৰায় 2:05 বজাত বালিপথাৰৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বোকাজানৰ মডাৰ্ণ অডিটৰিয়াম হল নিৰ্মাণৰ বাবে 10 কোটি টকা প্ৰদান কৰা হৈছে। CM চিগনেচাৰ আঁচনিৰ অন্তৰ্গত এই নিৰ্মাণ কৰা কাৰ্যসূচী 18 মাহৰ ভিতৰতে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে। শুকুৰবাৰে দুপৰীয়া ASDC, KSA আৰু KNCA এই তিনি সংগঠনে মিলি কাৰ্বি আংলঙৰ ডিচিৰ হতুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰত চাৰিটাশাখিত ৰাজ্যৰ দাবী প্ৰসংগ হাজোৰে উচ্চাৰিত হয়। শুকুৰবাৰে দুপৰীয়া ASDC, KSA আৰু KNCA এই তিনি সংগঠনে মিলি কাৰ্বি আংলঙৰ ডিচিৰ হতুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ডিপুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কমিটি লিডাৰসকলে আজি ইয়াত ভাৰত চৰকাৰক হেঁচা দিবলৈ তিনিটা বিষয় লৈ হেঁচা দিবলৈ কাৰণে ইয়াত আমি ধৰ্ণা বহিছোঁ। সেই তিনিটা বিষয় হ'ল, এটাটো অট'নমাছ ষ্টেট, স্বায়ত্তশাসিত ৰাজ্য ডিমাণ্ড। স্বায়ত্তশাসিত ৰাজ্য সেইটো হ'ল ভাৰত চৰকাৰ আৰু পাৰ্লিয়ামেণ্টৰ দৃঢ় সংকল্প যে 50 চনত 60 দশকত কাৰ্বিসকলেও অন্যান্য হিলছ ট্ৰাইব নাগা, মিজো বা খাচী, জাইণ্ট্ৰা, গাৰোসকলৰ নিচিনা হিল ষ্টেট, ছেপাৰেট ষ্টেট ডিমাণ্ড কৰিছিলে। সেই তেতিয়া চৰকাৰে আৰু পাৰ্লিয়ামেণ্টে হিল ষ্টেট ঠাইত অট'নমাছ ষ্টেট দিয়া প্ৰতিশ্ৰুতি দিলে আৰু সেই প্ৰতিশ্ৰুতিটো এক হিচাপে কনষ্টিটিউশ্যন হিচাপে পাছ কৰালে 1969 চনত। সেইকাৰণে 244A বুলি যিটো আমি কওঁ 244 ক ধাৰা, সেই ধাৰাটো 1969 চনত 1969ত মানে সন্নিৱিষ্ট কৰিলে সংবিধানত। তো আমি ক'ব বিচাৰোঁ বা আমি কৈ আছোঁ যে সাংবিধানিক আমাৰ ডিমাণ্ড, যিটো ডিমাণ্ড নেকি 50 বছৰ পৰি আছে পাৰ্লিয়ামেণ্টত বা সংবিধানত, সেইটো সোনকালে ইমপ্লিমেণ্ট ৰূপায়ণ কৰি দিব লাগে। অন্যথা আমি ভাৰত চৰকাৰক বাধ্যতা কৰিবলৈ মানে যিকোনো এট এনি কষ্ট, ইংলিছত কয় এট এনি কষ্ট, আমি ভাৰত চৰকাৰক বাধ্যতা কৰাব লাগিব। যদি ভাৰত চৰকাৰে মৰমত কাৰ্বিসকলক বা ডিমাছাসকলক বা ইয়াত থকা জাতি জনগোষ্ঠীসকলক মৰম কৰি পেলাই যদি সেই ষ্টেটটো অট'নমাছ ষ্টেটটো ক্ৰিয়েট নকৰে, তেতিয়াহ'লে মানে we will do
এনিথিং টু কম্পেল দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সেইটো এটা কথা আনটো হ'ল UPDSৰ লগত UPDS যিটো সহস্ৰ আন্দোলন কৰিলে তেখেতসকল আন্দোলনটো ন্যায়্য বুলি ভাৰত চৰকাৰে মানিলে সেইকাৰণে চুক্তি স্বাক্ষৰ কৰিলে চুক্তি স্বাক্ষৰ কৰাৰ পিছত যিটো চুক্তিত আছে সেই চুক্তি MOS বুলি কয় মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তাত যি আছে সেইখিনি সোনকালে ইমপ্লিমেণ্ট কৰিব লাগে কাৰণ ভাৰত চৰকাৰে এইটো মানিলে যে বন্দুক ধৰিলেও ন্যায়্য বুলি ক'লে সেইকাৰণে চুক্তি স্বাক্ষৰ কৰিলে গতিকে চুক্তিত যি আছে সেইটো সোনকালে ৰূপায়ণ কৰিব লাগে ইমপ্লিমেণ্ট কৰিব লাগে সেইটো আমাৰ ডিমাণ্ড 2 নম্বৰ 3 নম্বৰ ডিমাণ্ডটো KNLF-ৰ লগত সেইটো বন্দুকধাৰী এটা সংগঠন তেখেতসকলে আৰ্ম ষ্ট্ৰাগল কৰিলে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি পেলাই চিজ ফায়াৰ হ'ল চিজ ফায়াৰ হোৱাৰ 10 বছৰ হ'ল কিন্তু সেই চিজ ফায়াৰ কৰি এনে ৰাখি চৰকাৰৰ এটা মানে চৰকাৰৰ আনলফুল গ্ৰুপ হিচাপে মই ক'ব বিচাৰিছোঁ আমাৰ পাৰ্টিৰ অপিনিয়ন নহয় মোৰ অপিনিয়ন যে KNLF সকলক চৰকাৰৰ এটা আনলফুল এটা ফ'ৰ্চ হিচাপে ব্যৱহাৰ কৰিবলৈহে এতিয়া চেষ্টা চলাই আছে প্ৰচেষ্টা চলাই আছে মানে ইছ্যুটো শেষ নকৰে তেখেতসকলে ইউটিলাইজ কৰিব লাগে সেই বোলে কি ইলেকশ্যনৰ সময়ত সদায় সিহঁতক ব্যৱহাৰ কৰে আৰু ইলেকশ্যন জিকিবৰ কাৰণে গতিকে সেইটো হ'ব নালাগে নিয়ম আছে আইন আছে কানুন আছে তে সোনকালে তেখেতসকলক চুক্তি স্বাক্ষৰ কৰি যি দিব পাৰে আমি সেইটো দিব লাগে বুলি আমি নকওঁ কিন্তু যি দিব পাৰে দিয়ক আৰু সোনকালে অন্যথা আকৌ মানে তেখেতসকলৰ লগত বন্দুক ধৰা পাৰ্টিসকলৰ লগত কথা পাতি একৰ্ড কৰিলে কথা পাতি চিজ ফায়াৰ কৰিলে সেইটো যদি চৰকাৰে সম্পূৰ্ণ নকৰে তেতিয়াহ'লে আৰু 10খন 20খন 100খন মানে 100টা বন্দুকধাৰী মানে পাৰ্টি ওলাব কাৰণ সেইটোতো বিত্ৰে কৰিলেতো সেইটো মোৰ কথা নহয় নিয়মৰ কথা বিত্ৰে কৰিলে মানুহ খং উঠে খং হয় আৰু বেছি আন্দোলনটো উত্তপ্ত হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যু আৰু চিৰবিদায়ৰ পাছতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী চাৰিআলি আৰু খেৰণীত বৃহস্পতিবাৰে সন্ধিয়া বৃহত্তৰ অঞ্চলবাসী তথা কংগ্ৰেছ নেতা কৰ্মীসকলে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অৰ্ধশতাধিক লোক উপস্থিত থাকি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ প্ৰতিছবিৰ তলত বন্তি ধূপ প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰি প্ৰয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ আত্মাই চিৰশান্তি লাভ কৰাৰ প্ৰাৰ্থনা কৰে আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া